Hello friends, আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া চাওকচোন দিনা মই আমাৰ ঘৰত এটা অনুষ্ঠান আছিল গৈছিলোঁ যাওঁতে মানে তাতে আমাৰ ঘৰত খাল সিঁচিছিল আৰু খালৰ সিঁচা মাছবিলাক ইয়াতে এনেকৈ বাল্টিত বৰ ধুনীয়াকৈ জীয়াই থৈ দিছিল আৰু অনুষ্ঠানটো আছিল আমাৰ ভতিজা ছোৱালীজনীৰ কাৰণে গিয়েটিক ভাত খাব মাতিছিল আৰু গিয়েটিৰ আশীৰ্বাদ লাগে মানে তাই 4-5 বছৰ হৈছে আৰু এতিয়া স্কুলত যাব স্কুলত যোৱাৰ কাৰণে গুৰু গিয়েটিৰ আশীৰ্বাদ নহ'লে নহ'ব নহয় সেইকাৰণে মানে আশীৰ্বাদৰ কাৰণে অলপমান অনুষ্ঠান আৰম্ভ কৰা হৈছিল আৰু সেই অনুষ্ঠানতে ময়ো গৈছিলোঁ মই যোৱাৰ কাৰণে মানে তাতে খাল সিঁচা মাছখিনিও দেখা পালোঁ ভালো লাগিল আৰু এই অনুষ্ঠানটো বৰ ভাল লাগে যায় আৰু এয়া চাওক এই ভতিজা ছোৱালীজনী চিয়াত টানি আছে আৰু লগতে মই কি বনাইছে সেইখিনি আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ মাছ মাংস তাৰপিছত দালি চব্জি ভাত ইয়াতে টেঙা জ্বলা এইবিলাক জ্বলা আছে বাৰু জলকীয়া টেঙাটো দিয়া নাই তাৰপিছত এনেকুৱাকৈ বৰ ধুনীয়াকৈ আমাৰ গিয়েটিয়ে হয় আৰু এই গিয়েটিয়ে মানে বনাইছে আৰু এয়া কত বাঁহবিলাক ফুলিছে আমাৰ ঘৰতো কত বাঁহ একচুপ আছিল সেয়াও ফুলিছে আৰু এয়া মোৰ মা আৰু খুৰী একেলগে বহি মানে চাহ খাই আছোঁ সেইখিনি সময়ত দুপৰীয়া সময় হৈছে ভাত হোৱা নাই তেতিয়ালৈকে আৰু চাহৰ ব্যৱস্থা হৈছে চাহ তা খাই আছোঁ আৰু ভাত হ'ল এটা সময়ত ভাত হোৱাৰ পাছত মানে আমাৰ ৰান্ধনীয়ে ভাত ঠিক ঠাক কৰিছে আৰু এয়া আমাৰ খুৰী এইখিনি এটা সৰুকৈ ভিডিঅ' কৰিছোঁ খুৰাটো কিবা বকি আছে মোক কিন্তু মই মানে ভাবিছোঁ এইখিনি বস্তু ভিডিঅ'ত থৈ দিলে স্মৃতি হৈ থাকি যাব সেইকাৰণে ভিডিঅ'টো বৰ ধুনীয়াকৈ ঠিক ঠাক কৰি দিছোঁ আৰু এয়া গিয়েটিসকলক জ্যোতিষীসকলক ভাত পানী খোৱাৰ ব্যৱস্থা কৰিছে যেতিয়া বৰ ধুনীয়াকৈ ভাত পানী দিয়া হৈছে আৰু এইখিনিয়ে মেইন বস্তু গুৰু গিয়েটিৰ আশীৰ্বাদ নহ'লে বিদ্যা শিক্ষা আৰম্ভণি নহয় যিহেতুকে সেইকাৰণে বিদ্যা শিক্ষাটো আৰম্ভণিৰ আগতে এইখিনি কৰিবই লাগে নিতান্ত দৰকাৰী আৰু আমি বাহিৰতে আমাৰ আৰম্ভণিটো কৰিছোঁ খোৱা লোৱাৰ আৰম্ভণিটো গতিকে